ফ্ৰেণ্ডছ বলক আজি মাৰ ঘৰলৈ এইটো হৈছে মোৰ মা আৰু এইটো হৈছে মোৰ ছোৱালীজনী এতিয়া হাঁহিছে ঠিক আছে বলক মামা এটা যাম এতিয়া কুটি কুটি हेलो फ्रेंड এতিয়া ঘৰ আহি পালে এইটো আছে মোৰ সিস্টাৰ চাহ তাহ খালো খাই কিনে এতিয়া শুই আছো আৰু দেৰিকে আপোনালোকক দেখাম কি কৰো কি নকৰো এইখনে আমাৰ হৈছে গাঁও আৰু এতিয়া এই ঘৰৰ আগৰ ভাল লাগিছে না কবা আকৌ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাব আপোনালোকক